হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা বাহিৰ কামবিলাক কৰি গা পা ধুই ৰেডি হ'লোঁ। গা পা ধুই চাহ ৰুটি বনালোঁ। বনোৱাখিনি নেদেখালোঁ। বনাই লৈ পিনি এতিয়া ৰুমটো বোলো অলপ চাফা কৰি লওঁ। বিচনাখন প্ৰথম তুলি লৈছোঁ। আজি এফালে ফুৰিব যাম, সেইকাৰণে জল্দি কামবিলাক কৰি লৈছোঁ। আজি ৰাতিপুৱা জুইত নবনালোঁ, গেছতে বনালোঁ। আজি ক'তনো যাওঁ আপোনালোকৰ ভিডিঅ'টো দেখাই থাকিম বাৰু। এতিয়া মই বিচনাখন পাৰি লওঁ। এইফালে মুনি আহিলেই বিচনালৈ। এতিয়া বিচনাখন পাৰি ল'লোঁ, গাঁওকেইটাও ঠিক কৰি লওঁ। আৰু এতিয়া কম্বলখনো সেই ধুনীয়াকৈ থৈ লৈছোঁ। এতিয়া মই বিচনাখন পাৰি পিনি খিৰিকী পৰ্দাকেইখন মেলি দিছোঁ। এতিয়া মই ভিতৰৰ পৰা গৰম পানী আনি লৈছোঁ। গৰম পানী অলপ খাই লওঁ। গৰম পানীখিনি কুহুমীয়াকৈ খাইছোঁ। আপোনালোকেও খাব ৰাতিপুৱা, গেছৰ কাৰণে ভাল। গৰম পানীখিনি খাই লৈ পিনি এতিয়া মই হাতত মিঠাতেল জাৰি লৈছিলোঁ যে সেইখিনি সানিছোঁ। হাতখন তেল সানিছোঁ যদি ইমান ভাল নাই পোৱা। তেলখিনি সানি লৈ পিনি এতিয়া চুলিখিনি ফনিয়াই লওঁ। আজি এফালে ফুৰিব যাম, সেইকাৰণে মই জল্দিকৈ ওলাই লৈছোঁ। আৰু ক'ৰবালৈ যাম বুলি ক'লে ৰাতিপুৱা সময়টো বহুত জল্দি হয়। পটাপট কৰি লৈছোঁ, মোৰে যিহেতু ওলাওঁতে দেৰি হ'ব। এতিয়া মই চুলিখিনি ফনিয়াই কাপোৰযোৰ পিন্ধি ল'লোঁ। কলা ৰঙৰ কাপোৰযোৰকে পিন্ধি লৈছোঁ। কলা ৰংটো মোৰ এনেও প্ৰিয়, আৰু এই কাপোৰযোৰ মোৰ ভাল লাগে বাৰু পিন্ধি। ফুলকেইটাও ভাল লাগে, সৰু সৰুকৈ আছে যে। এতিয়া মই ফুলিযোৰ পিন্ধি লৈছোঁ, আৰু মোৰ ওলাই মেলি হৈয়ে গৈছে বাৰু। এতিয়া মোৰ ওলাই মেলি হৈ গ'ল। সদায় মোৰ ওলাওঁতে দেৰিয়ে হয়। এতিয়া ওলাই হ'ল বাৰু, কিন্তু খাবলৈ সময় নহয় যে এতিয়া মই নাখাওঁ। ক'ৰবাত কিবা এটা কিনি খাই দিব লাগিব। এতিয়া সেই চুৱেটাৰটো নিপিন্ধোঁ, গৰমেই লাগিছে বাৰু। ৰাতি আহোঁতে আকৌ ৰাতি হ'ব নহয়, ঠাণ্ডাও লাগিব। সেইকাৰণে এতিয়া চুৱেটাৰটো লৈ লৈছোঁ, আৰু চাৰ্জাৰডাল লৈ লৈছোঁ। মানে মোবাইলটো 20% চাৰ্জ 20% দেখালে মানে ছুইচ অফে হৈ যায়। মোবাইলটো অলপ বেয়া হৈছে মানে বেটেৰীটো। চাৰ্জাৰো লৈ লৈছোঁ, চুৱেটাৰো লৈ লৈছোঁ, আকৌ নেল পলিচটো লৈ লৈছোঁ। লগাবলৈ সময়ে নাপালোঁ, গাড়ীত গৈ থাকোঁতে লগাব লাগিব। আৰু এইখিনি মই এতিয়া বেগ এটাত ভৰাই ল'লোঁ। এতিয়া আমি আহি আছোঁ গাড়ীত। ঘৰৰ পৰাই ওলাই আহিছোঁহে এতিয়া আমি মেইন ৰাস্তাইদি গৈ আছোঁ। এতিয়া মোৰ নেল পলিচটো লগাই ল'ব লাগিব। ঘৰত নলগালোঁ মানে সময়ে নাপালোঁ, আৰু মই আহিম নাহিম ভাবিয়ে আছিলোঁ। মানে অহাৰ কথা নাছিলে, যিহেতু পটককৈ আহিব ল'লোঁ, সেইকাৰণে ঘৰত লগোৱাই নহ'ল। এতিয়া মই গাড়ীতে লগাই ল'লোঁ। এতিয়া আমি আহি পালোঁহি ডিব্ৰুগড় এয়াৰপৰ্ট। এইটোৱে হৈছে আমাৰ ডিব্ৰুগড় এয়াৰপৰ্ট। এতিয়া আমি পাপাহঁতৰ আইতাক লগত লৈ যাব লাগিব, সেইকাৰণে এইফালে আহিলোঁ, নহ'লে আমি বাইপাছেদিয়ে গ'লোঁ হ'লে। এতিয়া আমি আহি পালোঁহি। কি বুলি কয় জানো জেগাডোখৰ, মানে বাগানখিনি ধুনীয়া দেখি ভিডিঅ'টো বনাই থলোঁ। এতিয়া আমি আহি পালোঁহি চাবুৱা, আৰু এইটোৱে হৈছে চাবুৱা ষ্টেচন। আমি ক'ত আহিছোঁ আপোনালোকক কোৱাই নাই। মানে পাপা ভনীয়েকৰ ঘৰলৈ আহিছোঁ। চাবুৱাতে ঘৰ। এইফালে আহিছে, এখন ট্ৰেইন আহিছে। এতিয়া আমি আহি পেহীহঁতৰ ঘৰ পালোঁহি। পেহীহঁতৰ ঘৰত আহি চাহ তাহ খালোঁ। খাই লৈ বাহিৰৰ পৰিৱেশটো অলপ দেখাওঁ আপোনালোকক। দেখিছেনে, এই কুকুৰাকেইটা চৰি আছে। গাহৰিকেইটাও দেখিবলৈ ইমান মৰম লগা, সৰু হৈ আছে বাৰু। গাঁৱৰ পৰিৱেশবোৰ এনেও বহুত ভাল লাগে। আৰু এয়া পেহীহঁতৰ মানে শাক খেতি কৰিছে। লাই শাক আছে, আৰু মূলা কিবাকিবি আছে আৰু। এতিয়া আমি ভাত পানী খাই মেলি পাপা ভাগৰ সৰু ভনীয়েকৰ ঘৰলৈ আহিছোঁ। এতিয়া আমি আহিলোঁ চাবুৱা মটক যুৱ মহোৎসৱ। মোবাইলত ভিডিঅ'বোৰ দেখি আছোঁ, কিন্তু অহা নাছিলোঁ। আজি আমি শেষৰ দিনাখন আহিছোঁ। আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। আমি এটা ফালৰ পৰাই বোলো চাই যাওঁ। ইয়াত লিখা আছে, আমি একেখন নাৱৰে যাত্ৰী, আৰু ইয়াত মহান মহান ব্যক্তিসকলে ফটোবোৰ থৈছে।
এয়া এখন গাঁৱৰ ঘৰৰ পৰিৱেশ দেখাইছে। এইটো ভঁৰালৰ গান্ধৰিত মৈ থৈছে, নাঙল থৈছে, মানে খেতি কৰিবলৈ যি যি সঁজুলি লাগে সেই আটাইবিলাকে থৈছে। তাৰপৰা এইফালে ভিতৰত সোমাই আহিলোঁ। সোমাই আহি এইফালে গান্ধৰিত জাকৈ থৈছে, খালৈ থৈছে, পল থৈছে, জুলুকি থৈছে। তাৰপিছত এইখন তাঁতৰ শাল। এইফালে তাঁতৰ শালত যি যি সামগ্ৰী লাগে সকলোবিলাকে থৈছে। এইফালে যঁতৰ থৈছে, হাত চেৰেকী থৈছে, বৌ চেৰেকী থৈছে। তাৰপিছত এইফালে গোহালি, আৰু এইটো হৈছে মটক জনগোষ্ঠীৰ আৰ্হি ঘৰ। আৰু এইফালে ডলা এখনত ধান থৈছে, চালনী, পাচি, অলপ খেৰ থৈছে, আৰু এইটো কুঁৱা। এতিয়া মই ঘৰটোৰ ভিতৰত সোমাই আহিছোঁ। এইফালে চেলেং চাদৰ থৈছে, বাকচ থৈছে, আৰু এইফালে ঢেঁকীশাল। এয়া ঢেঁকী পিঠা খুন্দা দেখাইছে। আৰু এইফালে এইটো পাকঘৰ বনাইছে। চৌকাটোৰ ওপৰত কেৰাহী এটা থৈ দিছে। আৰু এইফালে এইটো জুইশাল বনাইছে। এয়া জুইশাল। আৰু এইখন জুই চাং বনাইছে। জুই চাঙৰ ওপৰত ভীমকলৰ বাকলিবোৰ শুকুৱাই পিনি থৈছে। আৰু এইটো এটা কেটলি বহাই থৈছে। আৰু এইফালে বনাইছে কইনা গা ধোৱা বেৰি ঘৰ। আপোনালোকে মই কথাবোৰ কওঁতে যদি কিবা ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব। মই কথা কিছুমান নাজানিবও পাৰোঁ। কিবা যদি কওঁতে ভুল হৈছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। আৰু সেই গাঁৱৰ পৰিৱেশটো, মানে ঘৰখনৰ পৰিৱেশটো দেখাইছে যে সেইটো চাই ভাল লাগিলে। আজিকালি মানে কিছুমান বস্তু নেদেখা নিচিনাই হৈ গৈছে। দেখিছোঁ যিহেতু ভাল লাগিছে। এতিয়া আমি মেলা ফালে আহিলোঁ। এইফালে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বস্তু আছে। আৰু এইটো হৈছে কাঠফুলা। মেলাত মানে চব বস্তুৱেই ওলাইছে। সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বস্তু ওলাইছে। মানে কাপোৰ কানিৰ পৰা আদি কৰি যি যি লাগে মানে চবেই ওলাইছে। আৰু এইফালে ঘড়ী ওলাইছে। সৰু ল'ৰাই পিন্ধিবও পাৰিব, ডাঙৰ ল'ৰাই পিন্ধিব পাৰিব। এইবোৰ হৈছে সৰু ল'ৰাই খেলনা বস্তু। আৰু এইফালে ফুলদানি ওলাইছে সজাবৰ কাৰণে। মানে যি যি বস্তু ওলাইছে চব ধুনীয়া, মানে ভালেই লাগিছে। আৰু এইফালে চেণ্ডেল ওলাইছে। আৰু এইখন দেখিছেনে? সৰু সৰু ল'ৰা ছোৱালীলৈ এইবোৰত উঠি মানে খেলি বহুত ভাল পায়। আৰু এইফালে গাহৰি পুৰিছে, মাছ পুৰিছে, তাৰপিছত সাজ আছে। আৰু এইফালে কিতাপ ওলাইছে। আৰু মানে ইমানেই ডাঙৰকৈ পাতিছে নহয়, আপোনাক যি যি বস্তু লাগে মানে চবেই পাব। মানে ঘৰৰ বস্তু, কিতাপ পত্ৰ, কাপোৰ কানি, মানে যি লাগে চব মানে ওলাইছে। আৰু এইফালে এইটো পেণ্ডেলটো, ইয়াতে মানে আজি সৰ্বানন্দ সোণোৱাল আহিব। গায়কটো আহি আছে সদায়। আমি শুকুৰবাৰ দিনা অহা কথা আছিলে। সেইদিনা অহা হ'লে ভালেই আছিলে। আশ্চৰ্য বৰপাত্ৰ আহিছিলে। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।